Happy Diwali কৈ দিয়া Happy birthday নহয় Happy Diwali নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্যটা ব্লগলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি হয় পোহৰৰ উৎসৱ দীপান্বিতা পোন প্ৰথমে সকলোলৈকে পোহৰৰ উৎসৱ দীপান্বিতাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো এই পোহৰৰ উৎসৱে যেন সকলোৰে জীৱনটো যেন পোহৰ কৰি তোলে তাকে কামনা কৰিছো সকলোৱে চাগে নিজৰ ঘৰখন দীপান্বিতা বুলি নিশ্চয়কৈ সজাই পৰাই তুলিছে আৰু মইনো কেনেকৈ ঘৰখন সজালো তাকে আপোনালোকক অকনমানকৈ এটি ভিডিও আগবঢ়ালো তেনেকৈ বহুত ভালকৈ সজাব নাজানো কিন্তু জেনেদৰে যিখিনি কৰিছো তাকে ভাবিলো আপোনালোকৰলৈ এটা ভিডিও আগবঢ়াম আশা কৰো আপোনালোকে মোৰ ভিডিওটো আকোৱালি ল'ব আৰু এফালে আমাৰ বেটিয়ে পুৰা একদম চিঞৰ বাখৰ কৰি আছে ভিডিও কৰিবলৈ দিয়া নাই এইফাল দেখিছেনে এইফাল দেখিছেনে তাই আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই নিশ্চয় ভাল পাব আৰু যদিয়ে ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলৰ ভিডিও আজি প্ৰথমবাৰ বাবে চাইছে তেখেতসকলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে তেখেতসকললৈ অশেষ ধন্যবাদ থাকিল আজি হয় দীপান্বিতাৰ প্ৰথমটো দিন আৰু মই এনেদৰে ফুল আৰু পাতেৰে আৰু গোলাপৰ পাহিলৈ এনেদৰে সজাইছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন কালাৰ লৈ কৰিলে অলপ সময় লাগে কিন্তু এনেদৰে পাত আৰু ফুলেৰে সজাবলৈ খুব সহজতে হৈ যায় যেতিয়া হাতত খুব কম সময় থাকে তেতিয়া এনেদৰে সজাবলৈ অলপ সহজ হয় ষ্টেপত মই এনেদৰে কেন্ডেল জ্বলাই সজাইছো মাটি চাকিও জ্বলাইছো মাটি চাকি ঘৰৰ আগফালৰ বাৰান্দাত পিছফালৰ বাৰান্দাত গেটৰ সন্মুখত তুলসীৰ তলত আৰু বাউণ্ডাৰী ৱালত এনেদৰে মই মাটি চাকি দিছো আৰু ইয়াত মই এনেদৰে ষ্টেপতে কেন্ডেল দি দিছো বাৰান্দাৰ তলৰ এই লাইটডাল দেখিছে নহয় এই লাইটডাল আমাৰ ঋষিয়ে লগাইছে হি এনেকুৱা ধৰণৰ কামবিলাক কৰি খুব ভাল পায় আমাৰ নাৰ্জীজোপা ইমান ধুনীয়া ফুলিছে আৰু ৰাতি লাইটৰ পোহৰত বহুত ধুনীয়া লাগিছে আৰু এই নাৰ্জীজোপাৰ ওপৰতে এনেদৰে মাল্টি কালাৰ লাইট এডাল লগাই দিলো Dikshya আৰু গুনগুনে খুব ফূৰ্তি পাইছে ইহঁতে একো জ্বলাব নোৱাৰে কিন্তু হলিও ইহঁতে চাই খুব ফূৰ্তি পাইছে এয়া হৈছে আমাৰ গেটৰ সন্মুখখন গেটৰ সন্মুখতো এনেদৰে মাটি চাকি জ্বলাইছো কলগছ লগাই এনেদৰে মাটি চাকি জ্বলাইছো আৰু এইফালে এনেদৰে বাউণ্ডাৰী ৱালতো মাটি চাকি জ্বলাইছো আজি হয় দীপাৱলীৰ দ্বিতীয়টো দিন আৰু আজি মই অলপ বেলেগ ধৰণেৰে সজাম আজি এই পানীৰ গ্লাছ দুটা দেখিছে নহয় এই পানীৰ গ্লাছ দুটাতে মই দিয়া জ্বলাম আৰু মই কিছুমান ফুল আৰু পাত চিঙি ৰাখিছিলো সেইবিলাক এনেদৰে গ্লাছ দুটাত ভৰাই দিছো যাতে ধুনীয়া দেখিবৰ বাবে এনেদৰে ভৰাই দিছো আৰু ইয়াতে মই দিয়া জ্বলাম আৰু এয়া মই ইউটিউবৰ পৰাই শিকা হয় আৰু এয়া চাওকচোন মই এনেদৰে সজাইছো আৰু যেতিয়া নিজ হাতেৰে কিবা এটা কাম কৰি যেতিয়া কামটো হৈ উঠে তেতিয়া মনটো কিমান ভাল লাগে নহয়নে বাৰু আমাৰ ড্ৰয়িং ৰুমৰ চেন্টাৰ টেবুলখনতে এনেদৰে সজাইছো আৰু মাজতে এনেদৰে মাটি চাকি এগছ জ্বলাইছো আৰু চাৰিওফালে নাৰ্জী ফুল দি সজাইছো
Happy Diwali কৈ দিয়া Happy Diwali Happy Diwali কৈ দিয়া Happy birthday নহয় Happy Diwali কৈ দিয়া Happy Diwali আজিও মই পুনৰ ফুল পাত আৰু গোলাপৰ বাহিৰে এনেদৰে সজাইছো আজি অলপ বেলেগ ধৰণৰ কৰি দিছো ডিজাইনটো আজি মই চাকি 5 গছ দি এনেদৰে সজাইছো এয়াই আছিল মোৰ দীপাৱলীৰ ডেকোৰেশন ফ্ৰেন্ডছ আজিৰ ভিডিওটো আৰু কন্টিনিউ নকৰো ইমানতে শেষ কৰি দিছো আশা ৰাখিছো আপোনালোকে মোৰ ব্লগটো চাই নিশ্চয় ভাল পালে আৰু যদিহে ভাল পালে তেন্তে লাইক এটা কৰি যাবলৈ নেপাহৰিব ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল পুনৰ লগ পাম এটা নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ